নমস্কাৰ বন্ধু বান্ধৱীসকল, ভালে কুশলে আছেনে আপোনালোকে? এইটো মোৰ দিল্লী যাত্ৰাৰ দ্বিতীয়টো ভিডিঅ' আগ্ৰা ফৰ্টৰ পৰা। এয়া আমি তাজমহল চাই ওলাই আহিছোঁ। আহি আগ্ৰা ফৰ্টত সোমালোঁ। 50 টকীয়াকৈ দুটা টিকট কাটি লৈছোঁ আগ্ৰা ফৰ্টত, আৰু এতিয়া প্ৰৱেশ কৰিবলৈ আমি লাইন পাতি আছোঁ। এয়া আবেলি হওঁ হওঁ হৈছে, তেতিয়া 3টামান বাজিছে নেকি, নে 2টামান বাজিছে বা, কিমান টাইম হৈছে আৰু। এয়া চাওক, মোগলসকলৰ ৰাজসভা। এয়া ৰাজধানী আছিল এটা সময়ত। এতিয়া দিল্লীলৈ যোৱা নাছিল, ইয়াতেই ৰাজধানী আছিলে, মোগলসকলৰ ৰাজধানী। চাওক কিমান ওখ। এয়া এজন মানুহজনে চাফা কৰি আছে, মানে ৱালবোৰ ইমান ভালকৈ ৰাখিছে, এটা বোনো হ'ব নিদিয়ে। চাওক এই বুঢ়া মানুহজনে কিমান কষ্ট কৰি, চাওক কেনেকৈ কিমান ৰিস্ক লৈ, চাওক জীৱনৰ কিমান ৰিস্ক লৈ পেলাই তেনেকৈ চাফা কৰি আছে। আচৰিত লাগিছে কথাটো, মানে আচৰিত আৰু মেইনটেনেঞ্চ, ইমান সুন্দৰ মেইনটেনেঞ্চ, ভাল লাগিছে। বস্তুবোৰ যেনেকুৱা আৰু সেনেকুৱাই চিকচিকীয়া হৈ আছে ৱালবোৰ এতিয়াও। এই সম্পদবোৰ ভালকৈ ৰাখিছে, ভাল লাগিছে। আৰু এইবোৰ হ'ল বুৰঞ্জী, যি বুৰঞ্জী ধৰক আমি কিতাপত পঢ়িছোঁ, তাৰ কিঞ্চিত হ'লেও আমি প্ৰত্যক্ষ কৰিলোঁ আজি এনেকুৱা কথা। গতিকে নৱপ্ৰজন্মই এইবোৰ শিকিবলগীয়া কথা, জানিবলগীয়া কথা। এয়া আমি ভিতৰলৈ সোমাই আহিছোঁ। কিমান ডাঙৰ ডাঙৰ ৱাল দেখিছেনে? আপোনালোকে যিসকলে গৈছেতো জানেই। এয়া ভিতৰৰ ফালে সোমাই আহিলোঁ। এয়া এইবোৰত মানে ৰাজমহলত খেলা ধূলা হৈছিলে, মজিয়া নিচিনা আৰু। এইবিলাক যে নৃত্য গীত কৰা মেহেল হয়, এইবিলাকত প্ৰহৰী আৰু মানুহবোৰ বহি থাকে। এইবিলাক বৰ সুন্দৰ ঠাই, বিৰাট ভাল লাগিছে। সেইবোৰ কাৰাগাৰ বুলি জনালে আমাক। এইবোৰ কাৰাগাৰ, তাত মানে বন্দী কৰি থোৱা মানুহবোৰ থাকে সেইখিনি ঠাইত। আৰু এইবিলাকত আবেলি হ'লে বহে, আৰু খেল ধূল হ'লে তাতে ৰজাৰ যিমান সৈন্য সামন্ত মানুহ আছে, এইবোৰে বহি ইয়াত খেল ধেমালি চায়। আৰু এটা বস্তু বিশেষ দেখিলোঁ, চাওকচোন। আগ্ৰা ফৰ্টত এইটো কি বস্তু, কেৰ্কেটুৱাৰ দৰে। মই কিন্তু গম পোৱা নাই, নাজানো কেৰ্কেটুৱা হয়নে নহয়। আপোনালোকে যদি জানে ক'বচোন কি বস্তু। একদম ভয় নকৰে, কেমেৰাৰ সন্মুখলৈকে আহে। কিহৰ কাৰণে নাজানো। একদম হাতত যদি আপুনি বিস্কুট লৈ দিয়ে নহয়, হাতত আহি খাব, এনেকুৱা ধৰণৰ। একদম ভয় নকৰে। চাওক মই কিমান ওচৰলৈ কেমেৰাটো লৈ গৈছোঁ, সি ভয়ে কৰা নাই। কি প্ৰজাতিয় হয়, বিৰাট মৰম লাগিছে। চাওক না কিমান মৰম, দুষ্প্ৰাপ্য জীৱ। কি কাৰণ বা তাত থাকে নাজানো আৰু। ভিডিঅ' বনাবলৈ এনেকৈ ভিডিঅ' বনাইছোঁ আপোনালোকৰ কাৰণে, চেষ্টা কৰোঁ আৰু সৰু সুৰা ব্লগ। ভাল লাগে কাৰণে এতিয়া কিবা এটা অভ্যাসেই হ'ল ভিডিঅ' বনোৱা। সঁচাকৈ এয়া এইবোৰ তাত মানে নৃত্য গীত হয়, সেই মেহেলখনত এইবোৰ মই দেখুৱাই আছিলোঁ। মই আপোনালোকক ভইচ ৰেকৰ্ড কৰি শুনাইছোঁ কথাখিনি, যিহেতু স্পষ্ট হোৱা নাছিল মোৰ কথাখিনি। মোৰ মাইনাই পূৰা দৌৰিছে আৰু মুকলি পাইছে। এই যে মই আঙুলিয়াই দিছোঁ, সেইবোৰ হ'ল কাৰাগাৰ। এইবিলাক বন্দীত্বসকলক বন্দী কৰি ৰখা বন্দীশাল হয় এইবিলাক। এই মেহেলতে ঔৰংজেবে ৰাজপাট চলাইছিলে আৰু নিজ পিতৃ শ্বাহজাহানক বন্দী কৰি ৰাখিছিলে। আমি তালৈকেও যাম, য'ত শ্বাহজাহানক বন্দী কৰি থৈছিলে। কাৰণ শ্বাহজাহানক আগতেতো তেনেকুৱাই আছিল ৰজাবোৰ, কাৰোবাক হত্যা কৰি নিজে ৰজা হোৱা। হয়তো ৰাজনীতি তেনেকুৱাই, আনক মাৰি নিজে ৰজা হোৱা। সেইটো পূৰ্বৰ পৰা চলি আহিছে, বৰ্তমানলৈকেও তেনেকুৱাই চলি আছে। গতিকে ৰাজনীতিয়ে হয়। এইটো মেহেল, এই মেহেলতে এই ঠাইতে শ্বাহজাহানক বন্দী কৰিছিলে। সেইটো তাত ইয়াত শ্বাহজাহানৰ কাৰণে লগোৱা লিগিৰি সকলোবোৰ আছিলে। সুন্দৰ,
প্ৰকাণ্ড মেহেল। আৰু এই যে মানে ৱালবোৰ চব মাৰ্বলৰ, কিবা বেলেগ ধৰণৰ মাৰ্বল এইবোৰ, মানে যেনে আৰু তেনেকুৱাই আছে টাইলছ মাৰ্বলবোৰ, অলপতো বেয়া হোৱা নাই। আচৰিত মানে কেনেকুৱা সৃষ্টি আছিল ন আগৰ দিনৰ বস্তুবোৰ। সেই সময়ত বিজ্ঞান ক'ত আছিল কওকচোন, বিজ্ঞানটো নাছিল, কিন্তু মনস্তাত্ত্বিক কিছুমান গুণেৰে এইবোৰ কাম কৰিছিলে। সেইবিলাক পৰ্যটক হয় দেশ বিদেশৰ বহুত মানুহ, সদায় দেশ বিদেশৰ মানুহ আহি পঢ়ি থাকে, এইবোৰ বস্তু চাবলৈ আহে। আৰু গোটেই ৱালবোৰতে কিবা অংকন কৰি থোৱা আছে। এইটো মানে ভগৱানক আৰাধনা কৰা ঠাই, তেওঁলোকৰ আল্লাক আৰাধনা কৰি এইখিনিতে কৰিছিল। শ্বাহজাহানৰ কাৰণে এইবোৰ চব কৰি দিছিলে ঔৰংজেবে। যিহেতু ৰাজপাট চলি থকা সময়তেই ঔৰংজেবে পিতৃক বন্দী কৰিছিল আৰু ৰাজভাৰ তেওঁ লৈছিলে। এয়া শ্বাহজাহানে মানে যেতিয়া বন্দী কৰে, ঔৰংজেবক কৈছিলে যে মোক য'ত বন্দী কৰি থবি সেই ঠাইৰ পৰা মই মানে মোৰ মৰমৰ সমাধি, মোৰ নুৰজাহানৰ সমাধি মই দেখি থাকিব লাগিব। আৰু পিতৃৰ বাক্য পালন কৰি ঔৰংজেবে এনেদৰে মেহেল সাজিছিলে যাতে ধুনীয়াকৈ তাজমহলটো দেখি থাকে খিৰিকীৰে, কাৰণ তেওঁৰ এইটো আশা আছিলে। আৰু এনেকৈ তেওঁ শ্বাহজাহানে মৃত্যু পৰ্যন্ত যমুনা নৈৰ পাৰৰ সেই তাজমহল, মৰমৰ পত্নী তাজমহল চাই সেই ঠাইতে সমাধিস্থ হৈছিলে। এনেদৰে আমি আগ্ৰাফৰ্ট চাই আবেলি হৈ গ'ল, সন্ধিয়া 5টামান বাজু হৈছে। তেতিয়া আমি ওলাই আহিলোঁ। আহি এতিয়া কিবা খাব লাগিলে, ভোক লাগিলে নহয়। আমি এইখন ৰাস্তাৰ কাষৰ ধাবাত মেগী খালোঁ, মাইনাই চাওমিন খালে, সেইবোৰ ভিডিঅ' নকৰিলোঁ আৰু আপোনালোকক ক'লোঁ। আৰু আগ্ৰাৰ এটা বিশেষ মানে খাদ্য এবিধ, সেইটো পেঠা বুলি কয়, গুড়ৰ, আৰু এটা হোৱাইট। মই দুটা কিনিলোঁ ঘৰলৈকে বুলি। খাই লৈ পেঠা কিনি আমি ঘৰলৈকে আমি আকৌ আহি আছোঁ। আজিয়ে আমি বৃন্দাবন আৰু মথুৰাত সোমাম, কিন্তু সেই ভিডিঅ'টো মই ইয়াৰ লগত সংলগ্ন কৰিব নোৱাৰিম, বহুত দীঘল হ'ব বন্ধু বান্ধৱীসকল। ৰাতি 8 বাজি গৈছে। আমি ৰাতি 8টা 9টালৈ আমি তেনেকেই ভ্ৰমণ কৰিছোঁ এদিনতেই, কাৰণ নেক্সট দিনাখনতো আমি আহিমেই। আৰু এয়া ৰুদ্ৰশিৱা, এইটো কিবা মহায়াদৱ, এইখন ধাবা হয়, বহুত ডাঙৰ ধাবা। মাইনাৰ খুব ভোক লাগিছে। সেই আবেলি সেই 5টামান বজাতে মেগী খাইছিলোঁতো, 8টামান বাজি গৈছে এতিয়া। বহুত দূৰ ন আগ্ৰাৰ পৰা দিল্লীলৈকে, গতিকে এই ধাবাখনত আমি ৰৈছোঁ। এখন পপুলাৰ ধাবা হয়, ইয়াত মানে স্পেচিয়েল পাও ভাজি পোৱা হয়, পাও ভাজি পায়। গতিকে মাইনাই পাও ভাজি খাব। আমি সোমাই আহিলোঁ ভিতৰত। কিমান লাক্সাৰিয়াছ চাওক ধাবাখন, মানে ইণ্টাৰনেশ্যনেল বহুত বস্তু, চকলেট টকলেট কিবা কিবি পায় ইয়াতে। আমি চকলেটো কিনিলোঁ, আৰু কিছুমান বস্তু আছে ইয়াতে ইণ্টাৰনেশ্যনেল হয় এইবিলাক, মানে মণি মুকুতা, কিছুমান মেটেৰিয়েলছৰ বস্তু আছে, এইবোৰ গোটেই বহুত দাম হয়। এইবোৰ নিকিনিলোঁ, এনেই চালোঁ আৰু ভাল লাগিছে। সাধাৰণ চাবি ৰিং এটাতে 500-600 এনেকুৱা দাম, তাতে মানে থৈ দিয়া আছে মানে। এনেদৰে আমি খাই বৈ আহিলোঁ। বহু ৰাতি হৈছে, এতিয়া চাগে 10টামান বাজিছে ৰাতি। আমি গোটেই ৰাতি এনেকৈ গৈ থাকিম, নয়দাৰ ৰাতি ৰাজপথ। তো বন্ধু বান্ধৱীসকল, এইটোৱেই আছিল মোৰ আগ্ৰাৰ ভিডিঅ', আৰু বৃন্দাবন আৰু মথুৰাৰ ভিডিঅ' মই বেলেগ এটা ভিডিঅ' বনাই দিম। তো আজিলৈ বাই বাই। ভাল লাগিলে এটা লাইক কৰি দিব।